নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসমত যদি ইউচিচি লাগু হয়, যদি অসমত ইউচিচি প্ৰয়োগ হয়, তেতিয়াহ'লে আপোনাৰ আৰু মোৰ জীৱনত কি পৰিৱৰ্তন বা ইউচিচিয়ে আপোনাৰ আৰু মোৰ জীৱনত কি প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে আজি আলোচনা কৰিব ওলাইছোঁ। ইউচিচি চাওক, ইউচিচিক লৈ সমগ্ৰ ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ প্ৰতিবাদ হওক, বিভিন্ন ধৰণৰ মত, বিভিন্ন ধৰণৰ আন্দোলন, বিভিন্ন ধৰণৰ ব্যাখ্যা আমি সংবাদ মাধ্যমত দেখা পাইছোঁ। এতিয়া সেই বিলখন যদি অসমত লাগু হয় বা অসম চৰকাৰে যদি সেই বিলখন অসমত প্ৰয়োগ কৰে, তেতিয়াহ'লে আপোনাৰ আৰু মোৰ জীৱনত কি পৰিৱৰ্তন হ'ব সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিব ওলাইছোঁ। নিৰ্বাচনৰ আগতে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে যদি মই মুখ্যমন্ত্ৰী হৈ আহোঁ, তেতিয়াহ'লে অসমত ইউচিচি লাগু কৰিম। এতিয়া যদি অসমত ইউচিচি লাগু হয়, অসমত যদি ইউচিচি প্ৰয়োগ হয়, তেতিয়াহ'লে প্ৰথম পৰিৱৰ্তনটো আহিব যিসকল ল'ৰা ছোৱালী বা প্ৰেমিক প্ৰেমিকাই লিভ ইন ৰিলেশ্যনশ্বিপত থাকে, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতহে তেওঁলোকে লিভ ইন ৰিলেশ্যনত থাকিব পাৰিব। অৰ্থাৎ লিভ ইন ৰিলেশ্যন এক প্ৰকাৰ সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ দৰে হৈ যাব। তেওঁলোকে উইদাউট ৰেজিষ্ট্ৰেশ্যনত কোনো ধৰণৰ লিভ ইন ৰিলেশ্যনত থাকিব নোৱাৰিব ইউচিচি লাগু হোৱাৰ পিছত। এইটো এক নম্বৰ। 2 নম্বৰটো হ'ল পৈতৃক সম্পত্তিৰ সমান অধিকাৰ পাব। এটা দম্পতীৰ, এহাল দম্পতীৰ যদি 2টা সন্তান থাকে, এটা ল'ৰা আৰু এটা ছোৱালী, আগতে যেনেদৰে ল'ৰাটোৱে পৈতৃক সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ পাইছিলে, এতিয়া ইউচিচি লাগু হোৱাৰ পিছত সেয়া সম্পূৰ্ণৰূপে বাতিল হ'ব আৰু ছোৱালীগৰাকীও পৈতৃক সম্পত্তিৰ সমান অধিকাৰ লাভ কৰিব পাৰিব। এইটো হ'ল 2 নম্বৰ। 3 নম্বৰ হ'ল বহুবিবাহ নিষিদ্ধ। অসমত আটাইতকৈ ডাঙৰ চৰ্চিত বিষয়টো হ'ল বহুবিবাহ। যিসকলৰ এগৰাকী পত্নী থকাৰ পিছতো যদি তেওঁ দ্বিতীয়গৰাকী পত্নী বিয়া কৰায়, ইউচিচি লাগু হোৱাৰ পিছত এইটো অমান্য কৰা হ'ব, এইটো অবৈধ হিচাপে ঘোষণা কৰা হ'ব। অৰ্থাৎ তেওঁ এগৰাকী পত্নী থকাৰ পিছত দ্বিতীয়গৰাকী পত্নী বিয়া কৰাব নোৱাৰিব ইউচিচি লাগু হোৱাৰ পিছত। আৰু চতুৰ্থটো হ'ল বিবাহ বিচ্ছেদ আৰু সন্তান তুলি লোৱাৰ যিটো নিয়ম, সেইটো সকলো ধৰ্মৰ কাৰণে সমান হ'ব। সমান মানে একে হ'ব। হিন্দু ধৰ্মৰ কাৰণে যিটো নিয়ম, মুছলমানসকলেও বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে একেই হ'ব, খ্ৰীষ্টানসকলৰো একে হ'ব, পাৰ্চীসকলৰো একে হ'ব। সকলোৰে কাৰণে ইউচিচি লাগু হোৱাৰ পিছত বিবাহ বিচ্ছেদ আৰু সন্তান তুলি লোৱাৰ যিটো নিয়ম আছে, সেই নিয়ম একেই হ'ব। স্বাধীন ভাৰতৰ উত্তৰাখণ্ডে প্ৰথম ইউচিচি লাগু কৰিছিলে, কিন্তু